আজি 11 সংখ্যক আনডিভাইডেড লখিমপুৰ জিলা, য'ত শিমলুগুৰিৰ পৰা লৈ একেবাৰে জোনাইলৈকে বাথৌ মহাসভাৰ আজি আমাৰ গোগামুখত অনুষ্ঠিত হৈছে। আৰু মই জ্যোতিষপুৰ জেগাটোৰ নাম মই গোটেই আনডিভাইডেড লখিমপুৰ জিলাৰ সমূহ ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ। আৰু এই মহাসভাই ৰাইজৰ মাজত যথেষ্ট আধ্যাত্মিক বিষয়বিলাক ভালকৈ আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছে। আমি ভাবোঁ যে এই মহাসভাই আমাৰ বড়ো সমাজক সকলো দিশতে তেওঁলোকে আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব। আৰু মই আজি পুৱাতে আহিছোঁ জাষ্ট এটা শুভেচ্ছা দিবৰ কাৰণে। মই ইয়াত যিমানখিনি ভক্ত ইয়াতে জমা হৈছে গোটেই লখিমপুৰ আৰু ধেমাজি জিলাৰ, মই সকলোকে শুভেচ্ছা যাচিছোঁ। আৰু মই ভাবোঁ ইয়াৰ পৰা তেওঁলোকে আৰু বহু কথা তেওঁলোকে লৈ যাব আৰু সমাজৰ মাজত সেইখিনি প্ৰচাৰ চলাই আৰু সমাজখনক তেওঁলোকে আগুৱাই লৈ যোৱাত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰে। বেলেগ নাই, বাকী মহাসভাৰ বিষয়ববীয়া স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰিছোঁ। তেওঁলোকে বিভিন্ন দিশ কথাবিলাক কৈছে, যিখিনি চৰকাৰী উন্নয়নৰ কথা থাকে। কিছুমান ইয়াৰ কিছুদিনৰ পিছতে সাহিত্য সভা হ'ব, তো সেইবিলাকৰ কিছুমান বিষয় কৈছে। তো আমি চাম, যিমানখিনি পাৰোঁ তেওঁলোকক সহায় কৰিবৰ কাৰণে চেষ্টাখিনি কৰিম। আৰু মই ভাবোঁ আমাৰ জিলাখন বিভিন্ন ধৰণে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে। তাতে আমাৰ বড়ো সমাজো আগবাঢ়ি যাব লাগিব। আৰু তাৰ কাৰণে যিখিনি আনুষংগিক চৰকাৰৰ ফালৰ পৰা কাম কৰিব লাগে, ডেফিনেটলি আমি এইখিনি কৰিম। আন্তঃগাঁথনি হওক, কৃষি ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, তো সকলো দিশতে আমাৰ ফালৰ পৰা তেওঁলোকৰ সেই প্ৰচেষ্টাত সহায় সহযোগিতাখিনি আমাৰ ফালৰ পৰা থাকিব। এতিয়া এনেকুৱা হয় যে আগতে আমি কিছুমান খুব সৰু সৰু বিষয় চিন্তা চৰ্চা কৰা হৈছিলে, কিন্তু এতিয়া আমি যি ধৰণে আন্তঃগাঁথনিবিলাক কৰিছোঁ, সেই আন্তঃগাঁথনিবিলাক হৈছে নেশ্যনেল লেভেলৰ আন্তঃগাঁথনি বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃগাঁথনি বা ৰাজ্যখনৰ কাৰণে। যেনেকৈ আমি মেডিকেল কলেজ বনাইছোঁ, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বনাইছোঁ, যেনেকৈ ডাঙৰ ডাঙৰ দলং বনাইছোঁ, য'ত এতিয়া মানুহে ফিল কৰিছে যে একচুৱেলি আন্তঃগাঁথনি কোনটো কয়। নহ'লে আগতে আমাৰ মানুহবিলাকৰ এটা ধাৰণা আছিলে যে তেওঁলোকৰ চকুৰ সন্মুখতে থকা বস্তুটোৱেই আন্তঃগাঁথনি বুলি ভাবি আছিলে। গতিকে এতিয়া মানুহে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে আন্তঃগাঁথনি বিচৰাৰ কাৰণে তেওঁলোকে লাহে লাহে আগবাঢ়ি আহিছে। যেনেকৈ এতিয়া আমাৰ শিক্ষা ব্যৱস্থাটোত আজি শিক্ষকৰ অভাৱ থাকে, বিভিন্ন ধৰণৰ বিষয়বিলাক থাকে, কিন্তু আমি কোনোবা এটা ষ্টুডিঅ'ৰ পৰাও স্মাৰ্ট ক্লাছ যদি সংযোজন কৰিব পাৰোঁ, তেতিয়াহ'লে তেনেকুৱা শিক্ষাৰ যিটো অসুবিধা থাকে, সেই অসুবিধাবিলাক তেওঁলোকে দূৰ হৈ যায়। তো সেইকাৰণে এতিয়া তেওঁলোকে সেই ধৰণৰ ডিমাণ্ডবিলাক কৰা আৰম্ভ কৰিছে, ডিজিটেল লাইব্ৰেৰী বিচৰা আৰম্ভ কৰিছে। তো সেইকাৰণে ৰাইজেও লাহে লাহে সজাগ হৈছে। আৰু আমি এইকেইটা দিনত বিশেষভাৱে PM কিষাণ বহু মানুহে পোৱা নাই, সেইখিনিক একদম ঘৰতে দিয়াৰ কাৰণে চেষ্টা কৰিম। তেওঁলোকৰ যিখিনি ধান 2040 টকাত যাতে তেওঁলোকে পায়, সেইটো আমি চাবৰ কাৰণে, কাৰণ এতিয়াও কিছুমান মধ্যভোগীয়ে গাঁৱত মনে মনে ধান সস্তাত কিনি আছে, যাতে সেইবোৰ কিনিব নোৱাৰে, সেইখিনিৰ কাৰণে আমি চাই আছোঁ। পট্টা দিয়া কথাটো একদম আমি এইকেইদিন দিনে ৰাতিয়ে কাম কৰিম। তো যাতে ফৰেষ্ট লেণ্ডক বাদ দিলে বাকীখিনি মানুহে যাতে পট্টাটো পায়, PM কিষাণ পায়, লাইটটো থাকে, ওচৰৰ স্কুলখনৰ শৈক্ষিক পৰিৱেশটো ভাল থাকে, আৰু খেতি পাতিৰ দ্বাৰা ভাল হয়, দাম উচিত মূল্য পায়। এই বিষয়বিলাকত আমি নন ষ্টপ কাম কৰি আছোঁ। আৰু যদি আপোনালোকে চাই, আজিৰ দিনটোত অসমৰ জিলাবিলাকৰ তুলনাত আজি মাজুলী, ধেমাজি, লখিমপুৰ এইবিলাকে ইণ্ডেক্সবিলাক 100% আমাৰ ভাল আছে। যদি আপোনালোকে ইণ্ডেক্স চাই, আমি যদি ধান ক্ৰয় কৰা, যোৱাবাৰ আমি যিমান ধান ক্ৰয় কৰিলোঁ, ওচৰতে থকা যোৰহাট ডিষ্ট্ৰিক্টে ইমান কিনিব পৰা নাই, শিৱসাগৰ ডিষ্ট্ৰিক্টে ইমান কিনিব পৰা নাই। ঠিক তেনেধৰণে আমাৰ মাজুলী আমি 100% কৰিছোঁ, লখিমপুৰ আমি 100% কিনিছোঁ। আৰু এইবাৰতো আমাৰ টাৰ্গেট আছে, যিমান টাৰ্গেট দিছে ইতিমধ্যে ধান আমি কিনি শেষ কৰি পেলাইছোঁ। গতিকে আৰু অধিক ধান কিনাৰ কাৰণেও আমাৰ ফালৰ পৰা প্ৰয়াসখিনি থাকিব।